এই গুড়িবিলাক পৰি আছে। নমস্কাৰ, মই সাজাদ হুছেইনে জীৱন ৰঙলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ এই ভিডিঅ'টোত আপোনালোকক হাঁচি গছৰ বিষয়ে কিছুমান তথ্য দিবলৈ যত্ন কৰিম। হাঁচি গছৰ মাল তৈয়াৰ হোৱাৰ যি প্ৰাকৃতিক প্ৰক্ৰিয়া, সেই প্ৰাকৃতিক প্ৰক্ৰিয়াটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। এইখন সৰুকৈ মোৰ চাচি বাগান। এই গছবোৰ মই নিজ হাতেৰে ৰোপণ কৰা, আৰু ইয়াতে মই দেখুৱাম যে প্ৰাকৃতিকভাৱে কেনেকৈ হাঁচি গছত মাল হয়। এই চাওক, এটা সৰু পুলি, এইয়া চাওক, এয়া এনেকৈ প্ৰথম অৱস্থাত এনেকৈ এটা বিশেষ পোকে এনেদৰে খায় গছজোপা, আৰু খোৱাৰ পিছত এইবোৰ চাওক সতেজ গুটি পৰি আছে। এইজোপা চাওক এনেকুৱা, এইকেইজোপা অলপ সৰু সৰু গছ। মই অলপ আগলৈ গৈ এজোপা ডাঙৰ গছ দেখুৱাবলৈ যত্ন কৰিম। ডাঙৰ গছত কেনেকৈ খায় আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। এই চাওক, এজোপা পৈণত গছ, 12-13 বছৰমান বয়স হ'ব এই গছজোপা। এনেকৈ পোকটো সোমাই যায়, সোমাই পেলাই ভিতৰৰ পিনে কাঠবোৰ খাই ওপৰলৈ গৈ থাকে। তাৰপৰা এই গুড়িবোৰ এনেকৈ ইয়াতে পৰে। প্ৰথম প্ৰক্ৰিয়াটো আৰম্ভণি হয় এনেদৰেই। এই চাওক, এইবোৰ একেবাৰে সতেজ গুটি, এই কালি নিশা খোৱা এইবিলাক, এই ফুটাটোৰ পৰা এই গুড়িবোৰ পৰিছে। যেতিয়া পোকটো সোমাই পেলাই খায় কাঠবিলাক, এইজোপা হাঁচি গছ, ইয়াৰ যি কাঠটো, সেই কাঠটো পোকবিলাক খাই দিয়ে। খোৱাৰ পিছত পোকটোৰ আচলতে মল হয় এইবিলাক, মানে কাঠৰ গুড়িয়ে, সেইটো সিমান আইডিয়া নাই মোৰ। এই তেনেধৰণে এনে গুড়িবোৰ ওলাই যায়। এতিয়া পোকটো সোমাই পেলাই খাই যাব। তো এইকেইজোপা পৈণত গছ, এইজোপা প্ৰায় প্ৰতিজোপা গছতেই এনেদৰে পোকে খাই আছে। এনেদৰে এইকেইজোপা মোটামুটি মেচিয়ৰ্ড গছ। আৰু এই চাওক, এই গছজোপা গুড়ি চাৰিওফালে এনেকুৱা কাঠৰ গুড়িবিলাক পৰি আছে, মানে পোকে খাইছে। তাৰপৰা কি হয়, যেতিয়া পোকটো সোমাই যায়, এনে গুড়িত সোমালে ভাল আচলতে, সোমাই পেলাই খাই কাঠটো ওপৰলৈ গুচি যায় পোকবিলাক, তাৰপিছত আকৌ ওলাই আহে। এইটো আচলতে কেতিয়া পোকে খাব সেইটো প্ৰাকৃতিকভাৱে হয়, সেইটোত ওপৰত কাৰো নিয়ন্ত্ৰণ নাই। সাধাৰণতে বাৰিষা বেছিকৈ খায় পোকে, যিহেতু বাৰিষা কাঠবিলাক কোমল হৈ থাকে, আৰু খৰালিও খায় অৱশ্যে। আৰু গছজোপাৰ ওপৰতো কথা আছে, অলপ যেতিয়া বেছি বুঢ়া হৈ যায় তেতিয়া খাবলৈ মন নকৰে আচলতে, কোমল কাঠবোৰ সাধাৰণতে বেছি খায়। এই পুলিখিনি যে দেখিছে, এইখিনি মই নিজ হাতে ৰোপণ কৰা, এইখিনি মোটামুটি মেচিয়ৰ পুলি বুলি ক'ব পাৰি। এই ফিচাৰী পাৰে এনেকৈ মই ৰুইছিলোঁ। আৰু মূল প্ৰক্ৰিয়াটো হ'ল, তাৰপৰা কি হয়, যেতিয়া পোকটো সোমাই যায়, সোমাই গৈ পেলাই আকৌ যেতিয়া কাঠখিনি খাই পোকটো বাহিৰ হৈ যায়, তাত যে ফুটাটো থাকি যায়, এই ফুটাটো চাওক, এনেকৈ ফুটাবোৰ যে থাকি যায়, এই ফুটাবোৰত পানী সোমায়। বাৰিষা পানী সোমোৱাৰ পিছত কি হয়, তাতে এটা ভেঁকুৰৰ সৃষ্টি হয়, আৰু সেই ভেঁকুৰটো যেতিয়া পুৰণা হৈ যায়, লাহে লাহে যেতিয়া পুৰণা হৈ যায়, ফুটাবোৰ তেতিয়া বন্ধ হৈ যায়। মই বন্ধ হোৱা ফুটা দুটামান দেখুৱাওঁ আপোনালোকক। তাৰপিছত কি হয়, সেই যি জেগাই পোকটো খাই পেলাই কাঠবিলাক খাই ওলাই গৈছিলে, তো সেই কাঠবিলাকত সেই ভেঁকুৰটোৰ কিনাৰে এনেকৈ মাল বহে, মানে ভেঁকুৰ লাগে, আৰু যিমান পুৰণা হৈ গৈ থাকে সিমানেই এই হাঁচি মালৰ কোৱালিটিটো ভাল হয়, উন্নত মানদণ্ডৰ হয়। এতিয়া আপোনালোকক দেখুৱাম মই ফুটা বন্ধ হোৱা কিছুমান ফুটা দেখুৱাম। এই চাওক, এইজোপা গছৰ এইটো এসময়ত পোকে খাইছিলে, বন্ধ হৈ যোৱাৰ পিছত এনেকুৱা হৈ যায়, এনেকুৱা পইচাটোৰ নিচিনা হৈ যায়। এইটো চাওক, লাহে লাহে বন্ধ হ'বলৈ আৰম্ভ কৰিছে, এইটো লাহে লাহে বন্ধ হ'বলৈ আৰম্ভ কৰিছে। তো এইটো হ'ল নতুন ফুটা, এইটো বন্ধ নাই হোৱা। এইটো সম্পূৰ্ণৰূপে বন্ধ হৈ গ'ল, এইটো সম্পূৰ্ণৰূপে বন্ধ হৈ গ'ল, এইটো সম্পূৰ্ণৰূপে বন্ধ হৈ গ'ল, এইটো সম্পূৰ্ণৰূপে বন্ধ হৈ গ'ল। এই যেতিয়া হাঁচি বেপাৰীবিলাক কিনিবলৈ আহে গছজোপা, এই বনফুটি বুলি কয় এইটো, এই বনফুটিৰ ওপৰত নিৰ্ভৰ কৰি গছজোপাৰ দাম দৰ নিৰ্ণয় কৰা হয়। এইজোপা চাওক, গুড়িত যদি খায়, সেই গুড়িত খালে বস্তুটো ওপৰলৈ যায়, তেতিয়া গোটেই গছজোপাতে মাল হয় আচলতে। আৰু ওপৰত খালে সিমান ভাল নহয়, ওপৰত খালে সি ওপৰলৈহে যাব, তললৈ সাধাৰণতে নাহে পোকটো। আৰু এইটো এটা আচৰিত ধৰণৰ কথা, আমাৰ অসমৰ এইটো চাওক, একেবাৰে সতেজ ফুটা, এইটো এয়া চাওক, পোক সোমাই আছে, আৰু ভিতৰত সোমাই আছে, খাই আছে। আৰু
এই যিটো পোকে খোৱাৰ পিছত যিটো মাল হয় সেই মালটো আটাইতকৈ উন্নত মানদণ্ডৰ হয়। মানে এইটো একেবাৰে প্ৰাকৃতিকভাৱে হয়। এইটো আচলতে ঈশ্বৰৰ দান আমাৰ অসমৰ এক অপূৰুগীয়া সম্পদ বুলিয়েই ক'ব পাৰি। এই সাঁচি বা অগৰু এই অপূৰুগীয়া সম্পদবিধ নিজে পোকে খায়। আগতে আমাৰ বাৰীখনত সিমান পোক নাহিছিলে, এতিয়া নাজানো কি হ'ল, আজি যোৱা বছৰৰ পৰা খুব পোক আহিব লৈছে। এইটো চাওক, ইয়াত সোমাই গৈছে পোক। ঈশ্বৰৰ কৃপাত বা আল্লাৰ দুৱাত প্ৰায় প্ৰতিজোপা গছে এতিয়া খাবলৈ ধৰিছে। অৱশ্যে কেতিয়াবা এনেকুৱা হয়, বেছিকৈ পোকে খোৱাৰ ফলত কি হয়, কিছুমান গছ মৰি যায়। সৰু পুলিতে যদি বেছিকৈ খাই দিয়ে, তেনেকুৱা মৰা পুলি দুটামান মই দেখুৱাওঁ আপোনালোকক। এয়া চাওক, এইবোৰ এনেকৈ ৰস বৈ গৈ থাকে। এইটো পুৰণা ফুটি এইটো লাহেকৈ বন্ধ হ'ব লৈছে। আৰু তেনেকৈ যিমান বেছি ফুটি খাব সিমান ভাল কোৱালিটিৰ মাল হ'ব, আৰু যিমান পুৰণা হ'ব সিমানেই উন্নত মানদণ্ডৰ সঁচি মাল হ'ব। এই গুৰিবিলাক পৰি আছে, এই এনেকৈ পোকে খোৱাটোক ফুটিয়ে খোৱা বুলি কয়। এইবোৰ ফুটিয়ে খাইছে। আৰু এনেকৈ এজোপা গছত যিমান বন ফুটি থাকিব সেই অনুপাতে, আৰু গছজোপাৰ বয়স অনুপাতে, আৰু পুৰণা ফুটি অনুপাতে গছজোপাৰ দাম নিৰ্ধাৰণ হয়। অৱশ্যে আমাৰ ঘৰৰ পৰা 5-6 কিলোমিটাৰ আঁতৰত দুটুকুৰামান ঠাই আছে, ডালিম চিগা, ডালিম চাপৰি, বৰাহীবাৰী, এনেকৈ সেই ঠাইসমূহৰ যি সাঁচি মাল আটাইতকৈ উন্নত মানদণ্ডৰ, সমগ্ৰ অসমৰ ভিতৰতে আটাইতকৈ উন্নত মানদণ্ড বুলি ক'ব পাৰি। আমাৰ বাৰীত সিমান এটা উন্নত নহয় যদিও মোটামুটি এটা কিছুমান দাম পোৱা যায়। এইবোৰ সাঁচি বুলি মই নিজেই ৰুইছিলোঁ, নিজ হাতে ৰোৱা এইবিলাক। এইটো চাওক, এইটো বনফুটি। ইয়াত বহুত আগতেই পোক সোমাইছিলে, পোক সোমাই খাই মেলি ওলাই গ'ল। এতিয়া পুৰণা হৈ গ'ল। বনফুটি পুৰণা হ'লে এনেকুৱা হৈ যায়। এইটো এটা বনফুটি। তেনেধৰণে আৰু বিভিন্ন বনফুটি আছে। এই পুলিটো চাওক, এইটো খুব সৰুতেই অধিক ফুটিয়ে খাই দিয়াৰ ফলত এইটো মৰি গৈছে। এনেকুৱাকৈ 10-12টামান পুলি মৰিলে মোৰ যোৱা বছৰ।